আপুনি কেনেকৈ জীয়াই আছে? কবি পল্লৱ দত্ত। দেখা যাওক ভাগ্যই কি কথা কয়। মই প্ৰেম ভক্ত কবি, সাধনা আপুনি। কবিতাৰ শপত আপুনি আহিবই, হাতৰ ৰেখাত আপোনাৰ উপস্থিতি চিৰকাল। বহুদিনে আপোনাৰ অভাৱ মোৰ চহৰত, অথচ এতিয়াও এন্ধাৰ হৈ পৰা নাই কোনো এটা মোৰ মনৰ কোঠালি। প্ৰথমবাৰলৈ আপোনাক স্পৰ্শ কৰাৰ আনন্দ আৰু অন্তিম চুমাৰ পৰশে পোহৰাই ৰাখিছে মোৰ অন্তৰৰ সমস্ত উপকূল। মই হাতৰ মুঠিৰ পৰা খহি অহা গান এটা হৈ কোনোবা এটা ষ্টেচনত বাজি থাকিব নোখোজো। বুকুত চপাই বিষাদ অন্তৰাৰ সুৰৰ আচুৰ। বলিয়া ফাগুন আহি শিমুল উফুলিল, মনত পৰা নাই? আপুনি এনেদৰে হেৰাই গ'লে মই বৰ দুখ পাম। ঈশ্বৰৰ ৰুটিনবদ্ধ দিন আৰু ৰাতিবোৰত অনবৰতে আত্মজাহৰ কথা ভাবিম, অপ্ৰাপ্তিত আপোনাৰ সন্ধান। বৰ সহজ এই দূৰ হৈ গৈ থকাৰ প্ৰক্ৰিয়া, সহজ অহংকাৰত স্বাভিমান জাহিৰ কৰা, জটিল কেৱল ভাল পোৱা। মই ভ্ৰমতে আপোনাক খেদি ফুৰিছো বহুবাৰ, আৰু আপুনি কেৱল পলাই ফুৰিছে। গাৰ পৰা সুলকি অয়াং দয়াং চলাথ কৰি অগম্য চাৰণীৰ দেও লগা গুহাত সোমাই পৰিল মোৰ চাহ। উভতি আহিও আপোনাক বিচাৰি পাব নোৱাৰি। আবেলিৰ আকাশ টিকটিকীয়া ৰঙা হৈ পুৰি পেলোৱা শিল এটাৰ দৰেই মোৰ বৰ্তমান। শিল এটাৰ দৰেই আপোনাৰ হৃদয়। আপোনাক ঢুকি পোৱাত যদি বঞ্চিত হৈ থাকে মোৰ কাতৰতা, অলপ পাছতে মই সৎকাৰ কৰিম সমস্ত আদিমতা, সমাধিস্থ কৰিম নিৰ্ভেজাল আকুলতা। আপোনাৰ চাৱনীয়ে ধূসৰতা কাঢ়ি নিনিয়ালৈ মই জীয়াই থাকিব খোজো। জীয়াই থাকিব খোজো সোণাৰু ফুলীয়া চাদৰ আঁতৰাই বুকুৰ কোমল উমত। মাজ ৰাতি অঘৰী আত্মাৰ উচুপনি এটা হৈ মই যদি হাহাকাৰ কৰি আছো মোৰ অজানিতে, আপুনি কেনেকৈ জীয়াই আছে?